নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ইউটিউবত প্লেলিষ্ট কেনেকৈ বনাই তাৰ বিষয়ে সবিশেষ জনাম। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে মোবাইলৰ স্ক্ৰীনৰ এই ইউটিউব চেনেলটো অপেন কৰি লওক। ইয়াৰ পিছত আপুনি তলৰ এই অপশ্যনটোত ক্লিক কৰক। তলৰ লগটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আহিব আৰু ইয়াত আপুনি ভিউ অলত ক্লিক কৰক। ভিউ অলত ক্লিক কৰাৰ লগে লগে নিউ প্লেলিষ্ট বুলি আহিব আৰু ইয়াত আপুনি টাইটেল লিখক। টাইটেল লিখাৰ পিছত ভিজিবিলিটিত ক্লিক কৰক। ভিজিবিলিটিত ক্লিক কৰাৰ লগে লগে আপুনি তিনিটা অপশ্যন পাব। এটা হৈছে পাব্লিক, আনলিষ্টেড আৰু প্ৰাইভেট। আপুনি যদি পাব্লিক কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে পাব্লিকত ক্লিক কৰিব, যদি আনলিষ্টেড কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে আনলিষ্টেডত ক্লিক কৰিব আৰু যদি প্ৰাইভেট কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰাইভেটত ক্লিক কৰিব। ইয়াৰে যিকোনো এটা অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহিব। কোলাবৰেট অপশ্যনটো অন নকৰিলেও একো কথা নাই। তাৰ পিছত আপুনি ক্ৰিয়েট অপশ্যনটোত ক্লিক কৰি দিয়ক। ক্ৰিয়েট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আপুনি যি নামেৰে প্লেলিষ্টখন বনাইছিল সেই নামটো সহিত ইউটিউবৰ লগটো আপোনাৰ সন্মুখত শ্ব' হ'ব। ইয়াতে আপুনি এড ভিডিঅ'ত গৈ ভিডিঅ' এড কৰিব পাৰে। এড ভিডিঅ'ত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত ইউটিউবৰ চাৰ্চ বাৰৰ এই ইণ্টাৰফেচখন দেখা দিব। ইয়াৰ পৰা আপুনি আপোনাৰ ভিডিঅ' এড কৰিব পাৰে। পেঞ্চিলৰ দৰে আইকনডালত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ দেখা দিব। তাত তিনিওটা অপশ্যনৰ ভিতৰত যিকোনো এটা অপশ্যনৰ পৰা আপুনি ফটো ছিলেক্ট কৰি প্লেলিষ্টখনত লগাব পাৰে। চুজ ফ্ৰম লাইব্ৰেৰী ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাক এই অপশ্যনটোৱে আপোনাৰ ফটো থকা লাইব্ৰেৰীটোলৈ লৈ যাব আৰু আপুনি তাৰ পৰা যিকোনো এখন ফটো ছিলেক্ট কৰি আপুনি আপোনাৰ প্লেলিষ্টত লগাব পাৰে। লাইব্ৰেৰীলৈ গৈ আপুনি আপোনাৰ পচন্দ অনুসৰি যিকোনো এখন ফটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহিব। ইয়াৰ পিছত ডান অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াৰ পিছত এড ডেছক্ৰিপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ শ্ব' হ'ব। ইয়াত আপোনালোকে ডেছক্ৰিপশ্যন লিখক আৰু ডেছক্ৰিপশ্যন লিখাৰ পিছত ছেভত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ শ্ব' হ'ব আৰু তলত ছেভত ক্লিক কৰি দিয়াৰ লগে লগে প্লেলিষ্টখন আপোনালোকৰ সন্মুখত এনেকৈ শ্ব' হ'ব। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।